নমস্কাৰ বন্ধুসকল, মাইনু পম্পী ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব। নমস্কাৰ বন্ধুসকল, কি খবৰ? বহুত দিনৰ মূৰত এটা ভিডিঅ'ত হৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি দেওবাৰ, মই এতিয়া যাবলৈ লৈ আছোঁ খাতল গাঁৱলৈ, আমাৰ মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ ঘৰত আজি ককাৰ সকাম আছে, তালৈ যাওঁ। তাৰপাছত ক'ত কেনেকৈ কি হয় আপোনালোকক দেখাম। মই ওলাই মেলি ৰেডি হৈ আছোঁ, মাইনু নাই, দোকান গৈছে। দোকানৰ পৰা অহাৰ পাছত যাম আমি। আজি এতিয়া পেলাই নে কি কৰে নাজানো আৰু এতিয়া স্কুটি চলাই সকামলৈ যায়। দেৰি হৈছে আকৌ, স্কুটি চলাব লাগে। চল চলো মাক কলি আমাৰ মামাৰ ঘৰ পাই গ'লি, বহি আছে সকাম খাম বুলি। সকামটো মাৰি সোনকালে যাবা, মই খানা খাব যাম ন। এতিয়া যাওঁ মই খানা খাবলৈ, লগৰকেইটা গ'লেই ৰঙানদীত। এতিয়া খানা খাবলৈ ওলাইছোঁ। গাহৰি মাংসটো এতিয়া জুইত বনোৱা হ'ল, একুৱা জুইতে কি ধুনীয়াকৈ ঢিল দি লোৱা হৈছে, দেখিছে। এতিয়া হেৰিয়ত কিবা এটা বেলেগ এটা এপ, এতিয়া আকৌ কাইনেল মাষ্টাৰতে কৰিম আজি। কাই মাছটো ৰিজাল্ট ভাল আহে, কাই মাছতকৈ এই দিনত বেছি ভাল আহে। এতিয়া ভাত চাত বনোৱা হৈ গৈছে, আছে খাব লৈছোঁ আৰু এতিয়া ভাত গাহৰি সেইকাৰণে মানুহ এইটো দেওবাৰ দিনটো আজি আজৰি পাই বহুত দিনৰ মূৰত আজি দিনটো খানাতে গ'ল আৰু ৰাতি আকৌ যাব লাগিব, খানা আছে। এয়া নৱজিতে ফটো মাৰি আছে। ই উঠিছেতো, নব ভালকে উঠিছে সেইটোৱে। এয়া আমাৰ জুই ভাত বনোৱা। জিন্স পেণ্টটো চলাই গৈছে, এতিয়া মজা আহিব। কিবা কোৱা এইফালে বেলেগ এটা পাৰ্টিও খানা খাই আছে। জংঘল পাই যাবা নেকি বুলি ভাবিছোঁ। এখন নদী, ৰঙা নদী, ধুনীয়াকৈ পানী ফুল হৈ আছে। ৰঙা নদীৰ কিনাৰতে বনাই, বহুত ধুনীয়া জেগা। ইয়াতে ধুনীয়াকৈ খানাটো আজি আমি বহুতবাৰ খাওঁহি, ইয়াতে খাওঁহি খানা। বহুত ধুনীয়াকৈ এয়া চাওক, পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ। এই আমাৰ অচিন্তা ভাত খাই আছে, ধনে চাই আছে মাংস দেখুৱাইছে। আমাৰ দুইখনে চচপা পিন্ধি আছে। ৰাণাই কিন্তু ব্ৰইলাৰ মাংস লৈ আহিছে। মোৰ দাই নহ'ব, মোৰ দাই নহ'ব। নালাগে, নিমখ ইমান নিদিবি, দেখা নিমখ ইমান নিদিবি, চোকা হৈ যাব। এইফালে চাই দিয়া, এয়া ৰান্ধনি এইফালে চাই দিয়া একবাৰ, কি ধুনীয়াকৈ প্ৰসাদ বনাইছে। আজি খাবা ধুনীয়াকৈ ওচৰৰ মানুহৰ পৰা প্ৰসাদ আনি ধুনীয়াকৈ পিঁয়াজ চিয়াজ কুটি বনাইছে। এয়া আমাৰ বাবাই খাই আছে, এয়া আমি চাই আছোঁ। ভিডিঅ' দেখিব পাইছে আপোনালোকে। ইয়াত কি কি দিছে চাওক, টেষ্টটো হাজমলা
এয়া হাজমলা পেকেটকেইটা দেখাই দিয়া সেইটো এটা জুম কৰি দেখাব পাইছোঁ পেলাই দিলোঁ এতিয়া সেয়া হাজমলা পেকেট বাকীটো নাই বাকীটো আপোনালোকে চাই থাকক আৰু এয়া গোটেইগালে এতিয়া খাব লৈছোঁ কেনেকুৱা পাইছে ক'ব এয়া এটাক প্ৰাৰ্থনা গোৱাইছে ভৰিত ধৰে দেখিছে সিহঁতৰ উৎপাত মহালয়াৰ কাৰণে পম্পী আৰু ধুন নামঘৰত গৈ চাকি দিছেগে চাকি দি হোৱাৰ পাছত আমি এতিয়া যাম লগৰ এটাৰ ঘৰলৈ তাতে আমাক ভাত খাব মাতিছে এতিয়া আমি আজি দেওবাৰৰ দিনটো সম্পূৰ্ণ ফুৰি ফুৰোতে গ'ল ৰাতিপুৱা গ'লোঁ মামাৰ ঘৰত সকাম খাবলৈ তাৰ পৰা আহি মহালয়াৰ কাৰণে নামঘৰত গ'লোঁ চাকি দিবলৈ এতিয়া ওলাইছোঁ মাইনু লগৰ এজনৰ ঘৰত ভাত খাবলৈ যাবলৈ আমি ওলাই ৰেডি হৈ আছোঁ কিন্তু এজন উঠাই নাই এতিয়া আমি গৈ আছোঁ লগৰটোৰ ঘৰত ভাত খাবলৈ এয়া নীল দেৱালয় দেউৰী গাঁৱৰ মন্দিৰৰ ৰাইজসকলে কি ধুনীয়াকৈ ইয়াত চাকি বন্তি জ্বলাইছে ৰাস্তাৰ বহুত আঁতৰৰ পৰা বন্তি জ্বলাইছে বহুত ধুনীয়া লাগিছে এতিয়া পালোহি শইকীয়াৰ ঘৰ এয়া ভকতনি পম্পী ধুন বহি আছে এতিয়া আহিব এতিয়া হয়নে আমি হাঁহ কটা চামগৈ হয়নে হাঁহ কটা চামগৈ এয়া ভাইটিক হাঁহ কাটিব দিছে ভাইটিয়ে হাঁহ কাটি আছে দুটা হাঁহ আৰু এটা লোকেল কুকুৰা ই হাঁহ কাটিব নাজানে এতিয়া হাঁহ কাটি আছে